মই অমূল্য ডেকা মই এই স্কুলৰ সহকাৰী শিক্ষক হওঁ মোৰ ইয়াতে কাম কৰিবলৈ 2 বছৰ হ'ল শুকুৰবাৰৰ যেটো 15 আগষ্ট সেই 15 আগষ্টত মোৰ অসুখৰ বাবে মই বিদ্যালয়ত উপস্থিত থাকিব পৰা নাই মই শুনিব পাৰিছো যে ছাৰৰো মানে হাৰ্ট প্ৰেছাৰৰ বিছনাত বেল্টি আছে ঠিক তেনেকুৱা অৱস্থাত আমাৰ ভলেণ্টিয়াৰ টিচাৰ বাইদেউ ছাৰে ফোন কৰা বুলি মই গম পাইছো আৰু বাইদেৱে 7টাৰ পিছত ল'ৰা ছোৱালী কেইজনমানক লৈ পতাকা উত্তোলন কৰাটো সঁচা বুলি ইতিমধ্যে অলপ আগত প্ৰমাণিত হ'লেই এই ক্ষেত্ৰত আমাৰ গামবুঢ়া মহোদয়ৰ ঘৰো বহুত দূৰত নহয় তেওঁৰ সন্মুখতে আছে তেওঁ নিজে দেখা পাইছে যে পতাকা উত্তোলন কৰাটো সঁচা তেনেকুৱা ক্ষেত্ৰত পিছত তেওঁলোকে পতাকাখন ল'ৰা ছোৱালী কোৱা মতে তেওঁলোকে উভালি পেলাইছে আজি গম পালোঁ গতিকে আগতো গম পাইছোঁ যে এইটো তেওঁলোকে উভালি পেলাইছে বাইদেউ মোক কথাখিনি কৈছে যে মই পতাকা উত্তোলন কৰিছোঁ ছাৰে ফোন যোগে বাইদেউ কৈছে যে মোৰ অসুখৰ কাৰণে আপুনি পতাকাখন উত্তোলন কৰক আমাৰ ভলণ্টিয়াৰ টিচাৰ বাইদেউজনীক কৈছে আৰু বাইদেউ আহি এই পতাকা উত্তোলন কৰাটো সঁচা গতিকে মই এইখিনিয়ে জানো আৰু তাৰে উপৰি আমাৰ যিটো আমাৰ বৰ্তমান নিউজ দিছে এই যিজন মিডিয়া বাইদেৱে দিছিলে তেওঁ আহিয়ে দিলে নে তেওঁ আহাই নাই সেইবিলাক কথা মই বেছি নাজানো তেওঁ যদি ইয়াতে আহিছিলে সত্যটো প্ৰমাণ তেওঁ কৰিব লাগিছিলে কাৰণ সত্যৰ ভিত্তিত বাতৰিবিলাক প্ৰচাৰ হ'লে আমি একো বেয়া নাপাওঁ কিন্তু অসত্যৰ ভিত্তিত যদি বাতৰি প্ৰচাৰ হয় তেতিয়াহ'লে আমাৰ দুখ লাগে সত্যৰ ভিত্তিত প্ৰচাৰ হ'লে আমাৰ ভাল লাগে গতিকে তেনেকুৱা ক্ষেত্ৰত আজি তেওঁলোকে কি কাৰণত কেনেকৈ প্ৰচাৰ কৰিছে তাৰপিছতে সভাপতি আহিছিলে ল'ৰা ছোৱালী নিজেই কৈছে এইটো কথা যে সভাপতিয়ে মানে কি নাম কৈছিলে মই নামবিলাক নাজানো গতিকে তেওঁলোকে কোনোবাই পতাকাখন উভালিছে আৰু তাতে থোৱা বুলি কৈছে আৰু তাৰপিছত সভাপতি তেওঁলোকে চকলেট খুৱাইছে এইবিলাক কথা ল'ৰা ছোৱালীয়ে কৈছে গতিকে এইখিনিয়ে মই জানো তাৰে উপৰি মানে মই আকৌ এবাৰ ক'ম যে সাংবাদিকসকলে সঁচা কথাবিলাক প্ৰচাৰ কৰক মিছা কথাবিলাক প্ৰচাৰ কৰিব নালাগে আপুনি ইয়াতে কি কৰে কিবা কৰে নেকি কিমান দিনৰ পৰা 6 মাহ 7 মাহ ইয়াতে 15 আগষ্টত কিবা হৈছে ইয়াতে শুনা পালোঁ আৰু বাতৰিও প্ৰকাশ হৈছে কিবা ক'ব নেকি আপুনি কিবা জানে মানে মোক ৰাতিপুৱা 15 আগষ্টৰ দিনা ৰাতিপুৱা 7টা বজাত ছাৰে ফোন কৰিছে তাৰপিছত পতাকাখন উৰাবৰ কাৰণে মই পিছত আহিলোঁ আহি কিনে কেইজনমান ল'ৰা ছোৱালী সিহঁতৰ সিহঁতৰ লগত মই পতাকাখন উৰাই থৈ গুচি গ'লোঁ যোৱাৰ পিছত মই ঘৰত যোৱাৰ পিছত সিহঁতে কেইজনমান আহিছে আহি কিনে আৰু কেইজন ল'ৰা ছোৱালী বাকী আছে সিহঁতেও আহিছে অহাৰ পিছত মইতো ঘৰতে গুচি গ'লোঁ অহাৰ পিছত সিহঁতে ভিডিঅ' কৰিছে পতাকাখন উঘালি পেলাই কিনে নিউজত দিছে মই আকৌ ঘৰৰ পৰা খিনি চাই আছিলোঁ ল'ৰা ছোৱালীকেইটা আহিছে সিহঁতে ভিডিঅ' কৰা বুলি দেখা পাইছোঁ আৰু ইয়াতে আপোনাৰ ওচৰে পাজৰে যে কিছুমান ঘৰৰ মানুহ আছে মহিলাসকল আছে তেওঁলোকে দেখা পাইছে সিহঁতে আছিল আৰু কেইজনমান আহিছে এতিয়া অহা নাই আৰু ছাত্ৰ ছাত্ৰী কিমানজন আছিল আপোনাৰ লগত 10-12জন এনেকৈ হ'ব কেইটা বজাত আপুনি পতাকা উৰুৱাইছে মই 7:30 মান হ'ব আপুনি আৰু বেছি হ'ব আপুনি সিদিনাখন আছিল নেকি কি দেখা পাইছে আমি এনেকুৱা ৰৈছি বাদে আমাৰ বাইদেউ বাদে জাতীয় পতাকা উৰাইছে মোক ছাৰে ফোন কৰিছে ফোন কৰাৰ পিছতে মই গৈছোঁ ছাৰে মোক দায়িত্ব দিছে কৈছে আপুনি দেখা পাইছে নেকি দেখিছোঁ কি দেখিছে ইয়াতে আছিলোঁ বাইদেউ পতাকাটো উত্তোলন কৰিছে আপোনাৰ নাম কি এলিজা খাতুন আপোনাৰ ইয়াতে ছাত্ৰ ছাত্ৰী আছে এটা ল'ৰা আপুনি সেইদিনাখন কিবা দেখা পাইছিল নেকি আমি দেখছি পতাকা উৰালি দেখিছোঁ আকৌ কোনোবাই যে কৈছে যে পতাকা উৰুৱা নাই বুলি উৰাইছোঁ বাইদেউ যে আছে কমৈ উৰাই দিছোঁ আপুনি কি দেখা পাইছিল সেইদিনাখন আমি ইয়াতে আহিছোঁ অহাৰ পিছত চাইছোঁ পতাকাখন উৰুৱা আছে কোনে উৰাইছিল বুলি শুনিছোঁ সেই বাইদেউ আপুনি দেখা পাইছিল দেখা নাই মানে আহি পাইছোঁ তাৰপিছত যে কোনোবাই বোলে আকৌ কৈছে পতাকা উৰুৱা নাই এইটো যে ক'লে নিউজ হৈছে উৰুৱা আছিলতো আমি আহিছোঁ তেতিয়া সেই প্ৰেচিডেণ্ট সেইজনে মানে ছাত্ৰ ছাত্ৰীক লৈ ভিডিঅ' কৰি আছে তেতিয়া পতাকাটো ক'ত আছিল পতাকা আছিল এতিয়া আচলতে এই কথাটো নিউজ হৈছে আচলতে এইটো মিছা নে সঁচা বাতৰি যে হৈছে যে পতাকা উৰুৱা নাই এই কথাটো সঁচা নে মিছা না উৰুৱা আছিল নিউজত যে কৈছে যে পতাকা উৰুৱা নাই বুলি হা আপোনাৰ নাম কি
আপোনাৰ নাম কি? আকিমা খাতুন। আচলতে বাতৰি যে হৈছে এই বাতৰিটো সিদিনাখন যে হৈছে যে পতাকা উৰুৱা নাই বুলি কথাটো বাতৰিটো সঁচা নে মিছা হৈছে? মিছা হৈছে। জাকিৰ হুছেইন। হয়, আপুনি কি পদত আছে ইয়াতে? এই জাকিপুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কাম কৰি আছোঁ। 15 আগষ্ট তাৰিখে এটা বাতৰি সম্প্ৰচাৰিত হৈছে ইয়াতে আপোনাৰ বিদ্যালয়ত পতাকা উত্তোলন কৰা হোৱা নাছিল, কি ক'ব? সেই বিষয়ে মই এই বিদ্যালয়ৰ ডিউটি টিচাৰ যিজন আছে, ভলণ্টিয়াৰ টিচাৰ, তেখেতক মই কৈছোঁ যে পতাকাটো ল'ৰা ছোৱালী কেইটামান লৈ মিলাই উৰুৱাই দিবা। সেইমতে বাইদেউজনীয়ে উৰুৱাইছে। তাৰপিছত কি বাতৰি হৈছে, মইতো বেমাৰৰ কাৰণে আহিব পৰা নাই, বিচনাত পৰি আছোঁ। সেই সময়ত এইখন বিদ্যালয়ৰ সদস্য আৰু প্ৰেচিডেণ্ট আছিল, মোক লৈ আকৌ হস্পিটেলত গ'ল, তাতেই চিকিৎসা কৰালে, একেবাৰে ভাটিবেলা আহিলোঁ। তাৰপিছত শুনিলোঁ যে পতাকাটো উৰুৱা নাই, কিন্তু ল'ৰা ছোৱালীয়ে কৈছে পতাকাটো উৰুৱাইছে, পতাকাটো ইয়াৰ পৰা উভালি পেলাই ভিডিঅ' কৰিছে, ভিডিঅ' কৰি ভুৱা বাতৰি এটা প্ৰচাৰ কৰিছে। এতিয়া আপুনি বাতৰি যে ভুৱা প্ৰচাৰিত হৈছে এই ক্ষেত্ৰত কিবা ক'ব নেকি? আৰু যে উভালি পেলাইছে বুলি অভিযোগ দিছে, ছাত্ৰ ছাত্ৰীয়েও কৈছে অলৰেডি যে উভালি পেলাইছে, কি ক'ব? উভালি পেলোৱাটো মই নিজে দেখা নাই, যিহেতু মোৰ বেমাৰ। ছাত্ৰ ছাত্ৰীয়ে কৈছে উভালি পেলাইছে। এই বিষয়ে কিবা তদন্ত হ'ব লাগে। আপুনি এই ক্ষেত্ৰত আইনৰ কাষ চাপিব নেকি? আইনৰ কাষ আমাৰ ছাৰে কৈছে আইনৰ কাষ চাপিব লাগে, এতিয়াও আইনৰ কাষটো চাপা নাই। আপুনি এতিয়া কি বিচাৰে কি? এইটো বিদ্যালয়ৰ সদস্যসকল আছে, সিহঁতে বা কি কয়, ইয়াতো সদস্য আছে উপস্থিত। সেইদিনাখন যে পতাকা উত্তোলন কৰা হোৱা নাই বুলি বাতৰি কৰিছে আৰু ভিডিঅ' কৰিছে, কোন কোন আছিল জড়িত আপুনি জানেনে? জড়িত কোন কোন আছিল মইতো দেখা নাই, মই মানে বেমাৰত হস্পিটেলত। তাৰপিছত ল'ৰা ছোৱালীয়ে কৈছে এই আমি সন্ধ্যা আৰু